বৰহা চিপিতে আমাক মাছ খুৱাব, গৰৈ মাছ, চেং মাছ, কই মাছ, শ'ল মাছ খুৱাব। গতিকে বিচাৰি যাওঁ তোমাৰ মাছ কিয় ভুলটি হ মানে মোৰ মানুহজন হৈছে মানুহ, কিন্তু আমাৰ সপোনবিলাক হৈছে মস্ত ডাঙৰ। গুড মৰ্ণিং, নমস্কাৰ জনালোঁ সকলোকে আৰু মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি যিহেতু মাহেকীয়া গা ধুইছোঁ, গতিকে কাপোৰ বহুতখিনি ওলাইছে, গতিকে কাপোৰখিনি মেলি দিবা থৈছোঁ। কিন্তু বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, বেলেগ বেলেগ কাপোৰ মেলি থোৱা আছে। আৰু এইফালে আইটোক মই স্কুলক লগি উলিয়াই দিলোঁ স্কুলত যাৰ কাৰণে। আৰু চকুৰ বেমাৰ হৈছে যিহেতু তাইক চশমাযোৰ পিন্ধি থাকিবাই দিছোঁ আৰু গেল বাপেকৰ লগত স্কুলত। আৰু এইফালে মই বহুত মকৰা জাল হৈছে, গতিকে মকৰা জালখিনি চাফা কৰিব ধৰিছোঁ। আৰু আইচি ঘৰত ভাইটি মোৰ ভাইটোৱে আহিছে আৰু মোবাইল চাত পূৰা ব্যস্ত, যিহেতু ল'ৰাই নহয় দিয়ক, আমিও মোবাইল চাই থাকোঁ। আৰু ইফালে ঘৰটো মকৰা জালখিনি চাফা কৰি সাৰাত লাগি গ'লোঁ। এইফালে ইস্ত্ৰিটো আছিল পৰি, ইস্ত্ৰিটো থৈ দিলোঁ। আৰু এইফালে ঘৰটো পূৰা চাফা কৰিব ধৰিছোঁ। আৰু এইফালে মা আৰু ভাইটি যাব বাজাৰত, কিবা মাৰ আনবা লগা বস্তু আছে বোলে। ভাইটি মোৰ ভাইটিৰ লগত দে বাজাৰত যাব আলছি দুয়োটায়ে। মোক কিবা কৈ আছে ইফালে, পৰপৰকৈ উঠি ল'লাক আৰু পূৰা বাই দি গুচি গ'ল। আৰু এইফালে মুৰ্গীটো কি ধুনীয়াকৈ চাওকচোন, এই গোবৰ যি থাকে গোবৰখিনি খুচৰি আধাৰ খাই আছে। চাওকচোন মুৰ্গীবিলাকো এনেকৈ গোবৰত আধাৰ বিচৰি খাই থাকে। ভিডিঅ' কৰি ৰাখিলোঁ, অলপ ভাল লাগিল কিবা। আৰু এইফালে মিষ্টাৰৰ লগত কথা কৈ মই অকণি খুজি আছোঁ, মানে কি অলপ অকণি হৈছে, আইটো স্কুলৰ পৰা অকণি আনিছি। আৰু এইফালে মই দুপৰীয়াৰ কাৰণে খানা ৰান্ধিব আহিলোঁ। আৰু মাংস আনিছে, মাছো আনিছে। যিহেতু মোৰ মাংসখন বনালে ভাল নহয়, গতিকে মিষ্টাৰকে মাংসখন বনাব দিছোঁ। আৰু এইফালে মই চাহ বনাব লৈছোঁ, চিঙৰা আনিছিল আৰু মিষ্টাৰক মাংসখন বনাব দিছোঁ। মিষ্টাৰে মাংসখন বনালে মস্ত সোৱাদ হয় একদম। আপোনালোকক কৈছোঁ, আপোনালোককো একদিন দেখাম দিয়ক, দেখলিতো চব বস্তু সোৱাদে লাগে দিয়কচোন, সোৱাদে হয়। কিন্তু সঁচা কৈছোঁ, চাওকচোন একবাৰ চাই এইটো গম পাইছে আঞ্জাখন কিমান সোৱাদ হ'ব। মিষ্টাৰে বনালে মস্ত সোৱাদ হয় আঞ্জাখন, মই বনালে খাৰ নহয় আঞ্জাখন, মাংসখন নহয়। এইফালে পটল ভাজিকেইটা চাহ খাই উঠি এনেকৈ গেছত ভাজি লওঁ। এইফালে যিহেতু মিষ্টাৰে মাংসখন বনাই আছে, মোৰ অলপ সহায় হ'ব। পটল ভাজিখিনি মই ভাজি লওঁ পোনপ্ৰথমতে, তাৰপিছত তাৰ কামখিনি লাহে লাহে কৰি যাম একফালৰ পৰা। মিষ্টাৰে সুধি থাকে মোক কিবা কথাবিলাক, মই কৈ আছোঁ। মাংস আঞ্জা ৰান্ধিছে গৰম বোলে মস্ত। আজি আঞ্জাখন বোলে আঞ্জা নহ'ব বোলে, কাৰণ কিয় তালাত লাগছি। তালাত নকয় দেই, তালাত বুলি ক'লে বহুতে বুজিয়ে পাবা নাই, আমাৰ কঠিতে ভাষা তলাত লাগছি। কাৰণ কিয় এটা টচকৰ বেপাৰী আহিল, তহঁতে আমি গোটেইকেইটাই দাউদ দিলোঁ, টচকৰ প্ৰয়োজন আছিল তাতে। তাৰপিছত সিহঁতি মাংসখন বহি থৈ যাব গৈছি, গোটেইকেইটাই যাওঁতে মাংসখন তলাত বহি গৈছে। গতিকে সেইকাৰণে কৈ যাব ৰান্ধনীটো মই নহয়, ৰান্ধনীটো তেওঁ আছে। সেইকাৰণে আঞ্জাখন যদি সোৱাদ নহয়, তেতিয়া ৰান্ধনীটো যদি দুখটো কৰিব নাই। কেনে কৈছে আঞ্জাখন কি হয় প্ৰভু ঈশ্বৰেহে জানে বোলে, আঞ্জাই মানে খাৰেই হয়, খাৰিয়ে গম পোৱা যাব। এইফালে আহিলোঁ মই ফ্ৰিজটো চাফা কৰিব, কাৰণ ফ্ৰিজটো এইকেইদিন বহুত বেছি লেতেৰা হৈ আছে, পানী চানী পৰি আছে। আৰু ফ্ৰিজটো চাফা হৈ থাকিলে এনেও ভাল লাগে, পানী চানী খায়ো ভাল লাগে। আৰু যিহেতু আঞ্জা পৰি আছিল, এই দুদিন মই গাটো মানে কি অসুবিধা আছিল, যিহেতু মাহেকীয়া আছিল, যিহেতু কাম কৰিব পৰা নাছিলোঁ। ভাবিলোঁ আজি গা ধুইছোঁ যেতিয়া বিশেষ কাম নাই। আৰু আপোনালোকক কৈছোঁ, যিহেতু মই দুদিনৰ ভিডিঅ' একেলগে ক্লিপকেইটা ৰাখি থৈ এডিট কৰিছোঁ, গতিকে দুদিনৰ ভিডিঅ' আছে ইয়াতে। আৰু ইফালে চাফা কৰিছোঁ, যিহেতু মায়েও ইফালে কাম কৰি থাকক, ময়ো ইফালে কামখিনি কৰি থাকোঁ। আৰু ফ্ৰিজটো চাফা হৈ পেলাই ক্লিন হৈ থাকিলে বহুত বেছি ভাল লাগে। ধুনীয়াকৈ সৰু বটলকেইটা এক চাইডকৈ থৈ দিলোঁ। বহুত বেছি বস্তু নাই দিয়ক আমাৰ ফ্ৰিজত থবাকলৈ, যি আছে তাকে থওঁ। গতিকে ঠাণ্ডা পানী কিনে আমাৰ বহুত বেছি প্ৰয়োজন হয়। তো এইটো ফলখিনি বেলেগ আৰু একো বস্তু নাই। বন্ধু বান্ধৱীসকল চাওকচোন মোৰ লুকটো, দুটামান ৰিলছ বনালোঁ। আৰু ৰিলছ বনালে আপোনালোকেতো জানেয়ে ড্ৰেছটো চেঞ্জ কৰিব লাগে, গতিকে ড্ৰেছটো অলপ চেঞ্জ কৰি ল'লোঁ। আৰু ঘৰত পিন্ধা ড্ৰেছেদি ভাল নালাগে বানে, গতিকে এনেকুৱাই আৰু ইয়াৰিংছবোৰ পিন্ধিলোঁ, ইয়াৰিংছবোৰ আৰু এই চেইনডাল পিন্ধিলোঁ হালদাৰ। আৰু এনেকৈ চাদৰ মেখেলা একযোৰ পিন্ধি ল'লোঁ। কেনেকুৱা লাগছি জনাবচোন। বাকী আৰু কাজল অলপ লগাইছোঁ, আৰু লগা নাই, ফেয়াৰ এণ্ড লাভলী মুখত লগাই দিছোঁ, আৰু লিপষ্টিক চিষ্টিক লগোৱা নাই। কেনেকুৱা লাগছি জনাবচোন মোক। বন্ধু বান্ধৱীসকল আপোনালোকক মই ৱেলকাম জনাই নাছিলোঁ,
মই গাঁৱলা বৰ কৰবি আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য ভিডিঅ' লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো আপোনালোকৰ আশীৰ্বাদত একদম ভালে আছোঁ। মস্ত ৰ'দ দিছে আৰু ৰ'দতে কাপোৰযোৰ পিন্ধিছোঁ। আৰু আমাৰ মিষ্টাৰে বৰহ সেই পকাত ডিমা বিচাৰি নাপলা, কাৰণ বৰহৰ চিপ বনাইছে, চিপ বানে এতিয়া কি নাই পকা নাপলাক, পকাত ডিমা নাপলাক, গতিকে বেচেৰাই ঘূৰিলাক নাপলাক পকাত ডিমা। এতিয়া কি কৰিব, চিপটো ওপৰত আলি থৈ দিলাক। এই পুৱাৰ পৰা সেতি কামেই কৰি আছে। মই কৈছিলোঁ মোক এডাল ট্ৰাইপড বানাই দি, মোৰ ভিডিঅ' বনাব বিৰাট দিগদাৰ হৈছে। পাছে নুশুনে কথা, নিজতে চিধা কৰি এই বৰহ চিপেতে আমাক মাছ খুৱাব, গৰৈ মাছ, চেং মাছ, কৈ মাছ, শ'ল মাছ খুৱাব। গতিকে বিচাৰি আছে মোক ধুমা মাছ খুৱাই মোক শকত কৰিব যি, গতিকে নাপলাক বেচেৰাই। এতিয়া এনেকৈ মুখখন মেলি চাই আছে আৰু ময়ো ৰিলছ দুটামান বনালোঁ আৰু মস্ত গৰম দিছে। কাপোৰযোৰ চেঞ্জ কৰি অলপমান পাকঘৰত লাগি যাম। এতিয়া ৰিলছ বনোৱাৰ সাধ্যাত ৰিলছ বনোৱাৰ সাধ্যাতে কাপোৰ চাপোৰ পুৰা পিন্ধি ল'লোঁ। ইমান গৰম মাহত হাত দীঘল ব্লাউজ পিন্ধি ৰিলছ বনালোঁ। কিছু সৰু মানুহ, কিন্তু আমাৰ সপোনবিলাক হৈছে মস্ত ডাঙৰ। নাজানো আৰু ভগৱানেহে জানে কেতিয়াবা সপোনবিলাক পূৰণ কৰিব পাৰিম নে নোৱাৰোঁ। তেনেহ'লে চাই থাকোঁ ভিডিঅ'টো। মই ড্ৰেছটো চেঞ্জ কৰি লওঁ আৰু মিষ্টাৰে বুলি কিবা খায়, গতিকে খাৱাৰ কাৰণে কিবা বানাইছেনে দিং আৰু এইফালে মিষ্টাৰৰ কাৰণে মই আটা এনেকৈ গুলি মাত্ৰ খোলা চাপৰি পিঠা এনেকৈ বনাই দিলোঁ, কাৰণ এনেকৈ বনালে সহজ হয়। গতিকে সহজটো কামেই কৰিলোঁ। আৰু এইফালে মা কুটি আছে আঞ্জা, জিকা আলু কুটি আছে। আৰু মই এতিয়া ভাত চাত খাই দি উঠি মাত্ৰ বাহিৰত মেলি থকা ফুল আৰু এই ৰিলছ বনোৱা কাপোৰখিনি জাপি আছোঁ। এইটোতো বিৰাট ডাঙৰ জত। কাপোৰ জাপাটো মোৰ কিন্তু বহুত ডাঙৰ জত পাওঁ, কিন্তু কাপোৰখিনি ডিচিপ্লিনকৈ নথলেও ভাল নালাগে। গতিকেতো থবাই লাগিব। আৰু ঘৰটো যেতিয়া ডিচিপ্লিন হৈ থাকে, ক্লিন হৈ থাকে, তেতিয়া বোলে লক্ষী আহে ঘৰত, এইটো কোৱা কথা বাৰু। গতিকে যিমান পাৰোঁ ঘৰটো চাফাকৈ ৰাখিব চেষ্টা কৰোঁ, কাৰণ আমাক লক্ষী লাগে ঘৰত। গতিকে চাফা কৰি থৈ দিব চেষ্টা কৰোঁ আৰু যিখিনি পাৰোঁ। আৰু এইটোতো কষ্ট হ'লেও টান পালেওতো কৰিবই লাগিব না, কোনে কৰিব। আইটো সৰু হৈ আছে, ডাঙৰ হ'লে বাৰু তাই অলপ সহায় কৰি দিব, ছোৱালী মানুহ যিহেতু। আৰু এইফালে মাই চাইছে মোৰ অগ্নি, কাৰণ মোৰ চুলিত অগ্নি হৈছে। আইটো স্কুলৰ পৰা অগ্নি আনিছে, গতিকে তাইৰ অগ্নি হ'লেতো মোৰ অগ্নি হ'বই। গতিকে অগ্নিত ধৰে একদম খুজুতি থাকপান আৰু মাক চাব দিছোঁ অগ্নি। আৰু অগ্নি চালি মোৰ ধুনীয়াকৈ ঘুমটি আহিছে, মস্ত ভাল লাগে চাই। আৰু এইফালে মিষ্টাৰো আনিছে ফ্লিপকাৰ্টত এইটো স্পৰ্টিং, কেনেকুৱা লাগছে জনাবচোন। স্পৰ্টিংটো মোৰ কিন্তু ভালেই লাগছে। এইফালে আইটোৱে আনিছিল কিবা ফ্লিপকাৰ্টত অৰ্ডাৰ দি, সেই পাপেকৰ লগতে কেলে কিবা সৰু ছোৱালী খেলনা বস্তু এইবিলাক কিবা বনাই আটাৰ দৰে মাৰি এইবিলাক মই নাজানো বাৰু, তাই জানে এইবিলাক। 150 টকা লৈছিল, 150 টকা। আৰু ধুনীয়াও লাগে, কিন্তু বিৰাট চফ্ট হয়। আৰু তাই এইবিলাক দেখিয়ে আছে। তাই কৈছিলে মা কিন্তু আনবক্সিং কৰিম, কিন্তু আনবক্সিংটো আগতে কৰি থ'লাক। আৰু এইফালে বাপেকক দেখি আছে কি বস্তু আনলাক, তাই কেনেকৈ বনাই এইবিলাক বাপেকক দেখি আছে। তাই মস্ত ভাল পায় এইবিলাক। যদিও তাই ডাঙৰ হৈছে, কিন্তু তাই বহুত সৰু ছোৱালীৰ নিচিনা হৈ আছে। এইবিলাক তাই বনাব আৰু এইবিলাক দেখি দিছে বাপেকক কেনেকৈ বনাই কি কৰে। আৰু এইফালে ভাইটিহাক চাহ দিলোঁ সন্ধিয়াৰ। হাই ফ্ৰেণ্ডছ, আৰু এতিয়া হ'ল সন্ধিয়া। ভিডিঅ'টো কাৰণ কৰা নহ'ল, আৰু যিখিনি ক'লোঁ মানে বহুত দীঘলাই হ'ল, ভিডিঅ'টো দীঘলে হৈ গ'ল। আৰু মই যিখিনি আনিছিলোঁ পাৰ্চেল কৰি, তাৰমানে সেইটো যদি বনাব লাগে কমেণ্ট ছেকশ্যনত জনাব। তাই বনাই দিব মানে। তবলাটো এতিয়া বৰ্তমান আপোনালোকক কৈছোঁ কি কাম হ'ব তাই জানা নাই। তাই কিতাপখন পঢ়বা আৰু সেইটো কামতে লাগি থাকব, মানে সেই বানোৱা কামতে লাগি থাকব। কিন্তু এইটো কালাৰ ফুলিছিলোঁ যে পাইপিং বেয়া হৈছে না, তাতে ভৰাই থৈ দিছিলোঁ। তাইৰ এতিয়া ভাল হৈছে, তাৰমানে কামটো তাৰ সেইটো কাম কৰিব বিৰাট ভাল হৈছে, সেইটোৱে কৰি থাকব তাইৰ। এতিয়া কিতাপখন বহুত চফ্ট হয়, মস্ত চফ্টে হয়। তাইৰ কথাখিনি পালে না আপোনালোকক কৈছোঁ পৰকে বকিয়ে ৰাখব। আৰু আলহী ভাইটি হৈছিল, ভাইটি দুটা আছিল, খুৰাৰ ভাইটি আৰু মোৰ ভাইটিটো আহিছিল। কিবা এখন খেলনা দিবা আহিছিল আমাৰ চুনুক লগি, মানে সৰু দেওৰটোৰ আইটোটোক লগি। তাৰপিছত ভিডিঅ' এনেকৈ বনোৱা নহ'লে আৰু আইটো টিউশ্যন আহিল, টিউশ্যনত তাইক বহালোঁ, চাহ পানী কৰি দিলোঁ। আৰু এতিয়া একদম পঢ়া টেবুলত আহিলোঁ, একদম তাইক পঢ়াওঁ। কাৰণ টিউশ্যন গালি তাই হোমৱৰ্কখিনি আছিল সেইখিনি দিওঁ, কি কৰিব দিছে হোমৱৰ্কখিনি কৰবা তাইৰ লগত বহু কিতাপত। মায়ে সিফালে ভাত বানিয়ে আছে,
আৰু মই ভিডিঅ'টো যিহেতু এণ্ড কৰা নাছিলোঁ সেইকাৰণে ভাবিলোঁ কি ভিডিঅ'টো এণ্ড কৰি দিম আৰু আপোনালোকৰ এটা চিক্ৰেট কথা কওঁ ৰ'বক মানে এই আপোনালোকে দেখা পাইছেনে চকুৰ গুৰিত কাজল মানে আজিৰ পৰা লগোৱা ষ্টাৰ্ট কৰি দিছোঁ কাৰণ কিয় জানে না মানুহজনে কৈছে চকুত কাজল লগাব লাগে চকুত কাজল লগালে ধুনীয়াটো দেখিয়ে তাৰে লগতে এটা ফাইদা আছে মানে চকুৰ বোলে একো প্ৰব্লেম নহয় গতিকে সেইকাৰণে ভাবিলোঁ আজিৰ পৰা আপোনালোকে মোৰ ভিডিঅ'ত দেখাই পাব মই চকুত কাজল লগে লগে ভিডিঅ' কৰিম গতিকে আপোনালোকে কেনেকুৱা লাগছে মোক জনাবচোন কাজল দিলে মোক চকুত কেনেকুৱা লাগে কেনেকুৱা লাগে জনাব আৰু মানে কি জানানে মোৰ এটা প্ৰব্লেম হৈ গৈছে কিয় হৈছে মোৰ কথা ক'লে থতলা লগা হৈছে সেইটো কি কাৰণত হৈছে আপোনালোকে ক'বচোন জানে যদি আগতেতো স্পষ্ট আছিল কথাখিনি আজিকালি মোৰ মাজে মাজে থতলা লাগে আৰু কিছুমানে কয় মানুহৰ বোলে যেতিয়া ভিতৰত দেখি দুৰ্বল হয় তেতিয়া মানুহৰ থতলা লাগে গতিকে মোৰ কথা ক'লে মাজে মাজে থতলা লগা হৈছে চাব আৰু বকৰা হৈছোঁ অলপ চলপ বকৰা মানে ৰুক কৰ বলতি হওঁ তাৰে এটা ৰিজন আছে মানে ৰুক কৰ কিয় বলতি হওঁ মানে মোৰ মানুহজন হৈছে ৰুককে বোলে ৰুককে কথা কয় মানে বকৰা বুলিছে কয় গতিকে বকৰাৰ লগত থাকোঁতে ময়ো কিজানি ৰুকৰ বলা হৈছোঁ মই ভাবছোঁ অলপ চলপ বকৰা হৈছোঁ মানুহটো বকৰা হ'লেও মানে কথা নাই ভালে লাগে কিন্তু থতলা হ'লেতো বঢ়িয়া হ'ব না কথাটো গতিকে সেয়ে আৰু কথাটো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগছে জনাব প্লিজ এটা কমেণ্ট কৰি লাইক এটা কৰি দিব আৰু আমাৰ চোনে গান গাব পৰা আছে পেপ আছে পেপ আৰু ঝুনঝুনা আছে ঝুনঝুনকে পেপ গান গাই থাকিব তেনেহ'লে আজিলৈ ফ্ৰেণ্ডছ দেখো তুমি আকৌ বাই বাই পুনৰ নতুন ভিডিঅ'ৰ লগত গ্লিটাৰ আছে সেই গ্লিটাৰখিনি যাতে ক্লে দিম আৰু ডিজিল গাৱন দিব লিখিম আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব ভাল লাগিলে প্লিজ লাইক কৰিব আৰু একবাৰ কৈ দিছোঁ কমেণ্ট কৰি জনাব জয় অসম শুভৰাত্ৰি বাই বাই